19 নৱেম্বৰ 2021 ৰাস পূৰ্ণিমা। কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা মহোৎসৱ আৰু পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ পুত্ৰ চিৰনমস্য পূজ্যপাদ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ ৪৭বৰ্ষীয় জন্মজয়ন্তী মহোৎসৱ। প্ৰতি বছৰে এই মহোৎসৱ কিদৰে পালন কৰা হয় এই সম্পৰ্কে আজি আমি নিমিত্ত হৈ আপোনা হ'বলৈ আগবঢ়ালোঁ। জয় জয়তে পৰম কৃপালু জগতগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত, লগতে পৰম গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকৌটি সেৱা জনাই আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তৰ চৰণতো ৰাখি সেৱা নিবেদিছোঁ। লগতে জানি বা অজানিতে ৰৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি গুৰুজনাৰ শ্ৰীমুখ নিঃসৃত বাক্যামৃতৰ মাজলৈ আগবাঢ়ো। কৃষ্ণগুৰু সেৱাশ্ৰম হ'ল বিশ্বমুখী ধৰ্মানুষ্ঠান। এই সেৱাশ্ৰম হ'ল সনাতন ধৰ্মৰ বাৰ্তাবাহক। কৃষ্ণগুৰু সেৱাশ্ৰম সম্পূৰ্ণভাৱে সনাতন পুৰুষ পৰম ব্ৰহ্মৰ নীতি নিয়মৰ দ্বাৰা পৰিচালিত হয়। ১৩৭৪ চনৰ পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনাখন সাক্ষাৎ জগতৰ ঈশ্বৰ গুৰুৰূপী হৰি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৃষ্ণগুৰু সেৱাশ্ৰম স্থাপন কৰে। তেৰাই যুগোপযোগী মহাবীজ কৃষ্ণগুৰু এক নাম এই মহাসত্ৰত ৰোপণ কৰে। সেইদিনাখনৰ পৰাই ভক্তসকলে বছৰে বছৰে এই পবিত্ৰ দিনটোক সেৱাশ্ৰম প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। এই প্ৰতিষ্ঠা দিৱসৰ দিনা পুৱা ৪ বজাতে জয় কৃষ্ণগুৰু 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 এক নাম কীৰ্তনেৰে উষা কীৰ্তন আৰম্ভ হয়। ৬ বজাৰ লগে লগে গুৰুজনাই ভক্তৰ সংগত সুৱৰ্ণকুৰলৈ যায়। তাৰ পৰা গুৰু ঈশ্বৰে নিজে কলচীত পানী তোলে। ভক্তসকলেও হাতে হাতে কলচীলৈ পানী আনে। ৭ পাক মূল কীৰ্তনঘৰ প্ৰদক্ষিণ কৰি সেই পানীৰে কীৰ্তনঘৰ লেপন কৰে। তাৰ পাছত পুৱা ৬ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ ১২ ঘণ্টা জুৰি অখণ্ড একনাম কীৰ্তন অনুষ্ঠিত হয়। নানা ঠাইৰ ভক্ত আহি আশ্ৰম ভৰি পৰে। ভক্ত দৰ্শনাৰ্থীৰ একনাম কীৰ্তনত আশ্ৰমৰ চৌদিশ মুখৰিত হৈ পৰে। সমস্তজনে মহাৰংগে সিদ্ধান্ন গ্ৰহণ কৰে, মাহ প্ৰসাদ ভোজন কৰে। সন্ধ্যা সময়ত ভক্তসকলৰ সংগত গুৰু ঈশ্বৰ সুৱৰ্ণকুৰলৈ গৈ বন্তি জ্বলায়। ভক্তগণেও কুৰৰ চৌদিশে বন্তি জ্বলাই বৈকুণ্ঠপুৰী মনোমোহা কৰি তোলে। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰক বেৰি বেৰি ভক্তসকলে মহা আনন্দিত মনেৰে একনাম কীৰ্তনৰ ৰোল তোলে। ইয়াৰ পাছত ভক্তৰ মাজত লাহে লাহে প্ৰভু ঈশ্বৰ আশ্ৰমলৈ গমন কৰে। আশ্ৰমতো সমস্ত ভকতে কীৰ্তনঘৰ মঠ গুৰুগৃহ আদিত বন্তি প্ৰজ্বলন কৰে। এক নামৰ মাজত তাল খোল মৃদং বাঁহী নাগাৰাৰ ধ্বনিত চৌদিশ মুখৰিত হৈ পৰে। আশ্ৰমত প্ৰৱেশ কৰি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে ভক্তৰ মধ্যত প্ৰৱেশী পুনৰ এক নাম সংকীৰ্তনত মগ্ন হৈ পৰে। নাম চৈতন্য জাগ্ৰত হৈ ভক্তসকলে মাটিত ঢলি পৰে। ৰাতি ৮ বজাৰ লগে লগে অনুষ্ঠানৰ সামৰণি পৰে। এনেকৈ বছৰি বছৰি কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। পৃথিৱীৰ য'ত যিমান কৃষ্ণগুৰু শাখা সেৱাশ্ৰম আছে ভক্তসকলে সকলোতে এই তিথি পালন কৰিব লাগিব বুলি গুৰু ঈশ্বৰৰ মহাবাক্য আছে। সকলোতে একে সময়তে একে নিয়মেৰে এই তিথি উদযাপন কৰা হয়। জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে সকলোৱে একাত্মবোধ হৈ এই তিথি পালন কৰে। জয় কৃষ্ণগুৰু।